হেল্ল' গাইজ ৱেলকাম বেক টু এটা নতুন ব্লগৰ ফাইনেলি আজি যাবলৈ ওলাইছোঁ আমবাৰী বাৰটো ভিডিঅ'টা আপোনালোকে চাই একদম মজা নেচাৰেল প্লেচৰ মাজেৰে যাম আৰু প্লাছ তাতে এখন মজা আৰু সকলোখিনি দেখুৱাইছোঁ ভিডিঅ'টো বাকী গাইজ এনেকৈ ফাইনেলি বাইকত আহি গ'ল ইফালে আমাৰ বিশাল ছাৰ আহি গ'ল চ' চলো লেটছ গ' এতিয়া যাব লাগে একদম নেচাৰেল পৰিৱেশৰ মাজেৰে যাই আছোঁ এইখন পাহাৰ কাণ চাওক আপোনালোকে আমবাৰী পাহাৰ পাই যাম আৰু এইবিলাক গোটেই পাহাৰ মজা এৰিয়া চাওক তো বঢ়িয়াকৈ লেটছ গ' ফাইনেলি গাইছে এইখনে হৈছে পাহাৰ তো এদি উঠিব পাৰি কিন্তু আমি নুঠো এতিয়া চ' চাওঁ যাৱাৰ টাইমত যদি পাৰোঁ আৰু এইখন গোটেই পাহাৰ ত' ইফালে গোটেই ফিল্ড পাহাৰ চ' বঢ়িয়াকৈ বলক এতিয়া এখন দোকান আছে মজা তো তাতে যাওঁ পাৰি এনেকুৱা চাওক কি মজা টাৰ্ণিং পুৰা নেচাৰেল ভিউ পুৰা চাৰিওফালে পুৰা চাওক টাৰ্ণিং চাওক ৱাও তো লেটছ গ' এতিয়া এই দোকানখনলৈকে আমি যাই আছোঁ খাবা চাওক যিমান চাব এইবিলাক চব পাহাৰে আমবাৰী পাহাৰ এইখন ইফালে এইগিলা পাহাৰ গোটেই পাহাৰে ইফালে দূৰতো পাহাৰ তো ইফালেও পাহাৰ মজা আৰু তো লেটছ গ' আগলৈকে গাইজ এইখন দোকানখন আহি পালোঁ তেতিয়া বঢ়িয়াকৈ ম'ম' চম' খাই লওঁ গাইজ বঢ়িয়াকৈ খোৱা লোৱা হ'ল আৰু এইখনে হৈছে পাৰ্বতী পাহাৰ তো ওপৰত যাব পাৰি কিন্তু আমি এতিয়া নাযাওঁ তো এইখনে চাওক লাহে লওক কেনেকুৱা লাগছে ক'ব তো বাবু আমাৰ আছে বহি কেনে লাগিল বঢ়িয়া তো এইখনে মজা চ' লেটছ গ' ইফালে মাকৈ লৈ ল'লোঁ বঢ়িয়াকৈ খাবা তো এতিয়া যাওঁ বলক আন্ধাৰ হ'বই আৰু মোটামুটি চ' লেটছ গ' টু ঘৰ আমাৰ বিশাল ছাৰে পুৰা ঘৰতে খাব এতিয়া ৰাতিত আপোনালোকে যিখিনি মানে এইখিনি ইটাৰ ভাটা এৰিয়া তো ৰাতিৰ ভিউটো চাওক ৱাও ইফালে পুৰা এইবিলাক কিবা কাম চলি আছে কিহৰ কাম আই ডণ্ট ন' চাওক কি মজা এটা লাইটনিং ভিউ মানে মোবাইলত অলপমান কমেই দেখিছে বাট ৰিয়েল যিটো না একদম মজা লাগে কিবা এটা কিন্তু ধূলা বহুত বেছি বাকী সেইখন পাহাৰৰ পৰা আমি জাচনাও আহিলোঁ এইখন পাহাৰ দেখিছে আপোনালোকে এইখন পাহাৰৰ পৰা জাচনাও আহিলোঁ আৰু আমাৰ বিশাল ছাৰে তাতে পেচাব কৰি আছে চ' বাকী একদম মজা লাগে এই পৰিৱেশটো একদম ধুনীয়া লাগে মানে আন্ধাৰ হোৱাও নাই বেছি হৈছেও আৰু এইটো পৰিৱেশ ভাল আৰু মই চশমা মাৰি লৈছোঁ কাৰণ বহুত বেছি ধূলা গমেই পায় আপোনালোকে চ' এইফালে ট্ৰেক্টৰে কাম কৰি আছে মানে ইটা ভাটা চাটা মানে সকলোখিনি লাইট চাইট জ্বলি আছে আপোনালোকে দেখিছে চ' বঢ়িয়াকৈ এতিয়া আমি যাব লাগে আৰু ধুনীয়াকৈ তো এইফালে পানী আৰু মাকৈ আছে আৰু ট্ৰেক্টৰ নন ষ্টপ ইফালে অহা যোৱা কৰি থাকে চাওক আপোনালোকে ট্ৰেক্টৰ নন ষ্টপ থাকে তো সেইটোৱে আৰু বাকী এনেকুৱাই ভিউ একদম আন্ধাৰ হ'বই আৰু তো যাব লাগে ঘৰত তো আপোনালোকে ভিডিঅ'টো অলপমান চাই থাকক আৰু এনেকৈ আমি ফাইনেলি বাজাৰ আহি পালোঁ চ' চাওক ইফালে পুৰা লাইট জ্বলি আছে মজাকৈ চ' আন্ধাৰে হৈ গ'ল বঢ়িয়াকৈ তো বাকী গাইজ এনেকৈ ফাইনেলি আমবাৰীৰ পৰা ঘৰ আহি পালোঁ চ' লগ পাম আৰু নতুন ভিডিঅ'টো একদম ভাল নহ'ল মই বুজি পাইছোঁ গাইজ চৰি একদম দিলছে আৰু নেক্সট টাইম আৰু এবাৰ যাম মই আৰু এবাৰ যাম আমবাৰী পাৰ তাতে উঠি দেখুৱাম ওপৰত মানে একদম মজা ভিউ একদম মজা লাগে গাইজ মহাদেৱৰ কিবা মন্দিৰো আছে চাগে তো দেখুৱাম আৰু আপোনালোকে চাব পাৰিব অতিগ্ৰে মই এটা ভিডিঅ' বনাম যামো আৰু চ' আজি ভিডিঅ'টো এনেই অলপমান বনাই দিলোঁ আপোনালোকে চাই চাবস্ক্ৰাইব কৰি দিওঁ আজিলৈ বাই বাই লগ পাম আৰু মজা নতুন কণ্টেণ্ট থেংক ইউ